যেতিয়া মই মৃত্যুৰ কথা ভাবোঁ আৰু এইকেইদিন যিটো কথা সঘনাই মোৰ মনলৈ আহিব ধৰিছে, যিটো কথাৰ মাজত মই শান্তি বিচাৰি পাওঁ, যে এনে এটা দিন আহিব যিদিনা ৰহস্যময় হাঁহিৰে খিলখিলাই থকা এই জীৱন্ত উপত্যকাটোৰ পৰা মই নিশ্চিহ্ন হৈ যাম। মই মোৰ মৃত্যুক স্বীকাৰ কৰি ল'ব পাৰোঁ। মই মোৰ মৃত্যুক স্বীকাৰ কৰি ল'ব পাৰোঁ, কিন্তু আন মানুহৰ মৃত্যুৰ কথাটো স্বীকাৰ কৰিবলৈ মই অপাৰগ। কাহানিও উভতি আহিব নোৱাৰা ঠাই এখনলৈ মোৰ বন্ধু অথবা মোৰ আত্মীয় এজনক যাবলৈ দিম। সেয়া মোৰ বাবে অসম্ভৱ কথা। অবিশ্বাস হৈ পৰে মোৰ ঘনিষ্ঠ বন্ধু। সাৰ পাই উঠা ক্ৰোধে তাক অনুসৰণ কৰে। মৃত্যু 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 তোমাৰ আচুৰ ক'ত? তোমাৰ আচুৰ ক'ত? তোমাৰ আচুৰ ক'ত? বিৰোচিত এই প্ৰশ্নটোৰ উত্তৰত মই কওঁ, সি আছে। সি আছে মোৰ হৃদয়ত, মোৰ মনত আৰু মোৰ স্মৃতিবোৰত।